নমস্কাৰ বন্ধুসকল, মই গোবিন্দই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পুলিচ ব্লগাৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, যিহেতু অক্টোবৰ মাহত অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা অসম চৰকাৰে বিশেষ কাৰণবশতঃ স্থগিত ৰাখিছে, গতিকে বন্ধুসকল আপোনালোকৰ বাবে এটা ভাল খবৰ আহি আছে। ভাল খবৰটো হৈছে যে চলিত মাহত অৰ্থাৎ এই নৱেম্বৰ মাহৰ শেষৰ ফালে অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা পুনৰ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। গতিকে বন্ধুসকল, আপোনালোকে আপোনালোকৰ শাৰীৰিক পৰীক্ষা চলিত ৰাখক। যিসকলে দিছিলে তেখেতসকলেও তেখেতলোকৰ শাৰীৰিক পৰীক্ষা চলিত ৰাখক, আৰু যিসকলে বৰ্তমানেও দিয়া নাছিলে তেখেতসকলেও তেখেতলোকৰ শাৰীৰিক পৰীক্ষা চলিত ৰাখক। বন্ধুসকল, আপোনালোকে কষ্ট কৰি যাওক, ফল পাব। কাৰণ আপোনালোকে যদি কষ্ট কৰে নিশ্চয় আপোনালোকে ফল পাব। নিশ্চয় আশা কৰোঁ আপোনালোকে ভাল ফলেই পাব। যিহেতু 2017 চনত অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা ময়ো দিছিলোঁ। মই বহুত কষ্ট কৰিছিলোঁ, তাৰ ফলত মই আজি ফল পাইছোঁ। গতিকে বন্ধুসকল, আপোনালোকেও কষ্ট কৰি যাওক আৰু আপোনালোকে নিশ্চয় এদিন নহয় এদিন ফল পাবই। বন্ধুসকল, বৰ্তমান অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা বহু কঠিন হৈ গৈছে। আজিকালি বৰ্তমান সময়ত প্ৰায় 30 এবভ মাৰ্কছ পালেহে ৰিটেন টেষ্ট দিবলৈ আপোনালোকে পোৱাৰ সম্ভাৱনা থাকিব। গতিকে আপোনালোকে দৌৰটো যদি যেনে তেনে হ'লেও কোৱালিফাই কৰে, তেতিয়া আপোনালোকে জাম্পত এক্সিলেণ্ট মাৰিব লাগিব। যদি দৌৰত অলপ ভাল, তেতিয়াহ'লে জাম্পতটো এনেও নিশ্চয় অলপ হ'লেও নম্বৰ পাব। গতিকে বন্ধুসকল, আপোনালোকে কষ্ট কৰক, চেষ্টা কৰক, নিশ্চয় এদিন নহয় এদিন ফল পাব। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব যিসকলে অসম আৰক্ষীৰ বৰ্তমান পৰীক্ষা দিছিলে বা দিবলৈ আছে। আৰু মোৰ চেনেলটো যদি নতুন তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।